নমস্কাৰ বন্ধু-বান্ধৱীসকল এছকে জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। অফিচ অফ দা ডেপুটি কমিশনাৰ শিৱসাগৰৰ ফালৰ পৰা কেইটামান পদ আহিছে আৰু এই পদখিনি আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, কিমানটা পদ আছে ভিডিঅ'টোৰ সবিশেষ আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেপুটি কমিশনাৰ শিৱসাগৰৰ ফালৰ পৰা যিখিনি পদ আহিছে সেইখিনি পদ হ'ল গাঁও প্ৰধানৰ। ইয়াতে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব। পদবিলাকৰ নাম হ'ল গাঁও প্ৰধান আৰু ইয়াতে সাৰ্কেল ওয়াইজ ভ্যাকেন্সিবিলাক ভাগ কৰা হৈছে। আপোনালোকৰ পাঁচটা বিলাক মই কৈ দিছোঁ। নাজিৰা ৰেভিনিউ সাৰ্কেল ইয়াতে পদ আছে, আমগুৰি ৰেভিনিউ সাৰ্কেল পদ আছে, ডিমৌ ৰেভিনিউ সাৰ্কেল, শিৱসাগৰ ৰেভিনিউ সাৰ্কেল আৰু সোণাৰী ৰেভিনিউ সাৰ্কেল। আপোনালোকৰ এইখিনি সাৰ্কেলৰ ভিতৰত যদি হয় তেতিয়াহ'লে এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিসকল বন্ধু-বান্ধৱী আবেদন কৰিব সেইসকল বন্ধু-বান্ধৱীৰ বয়স মিনিমাম 30 বছৰ হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। আপোনালোকে সেই এৰিয়া বা সেই গাঁৱৰ আপোনালোকে বাসিন্দা হয় নে নাই সেইটো আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল সাৰ্টিফিকেটখন দিব লাগিব। আপোনালোকে PRCখন দিলেও হ'ব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ আছে। আপোনালোকে 10 পাছ কৰিলে এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু ইয়াতে এমপ্লয়মেণ্ট সাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব। লগতে স্মল ফেমিলি নৰ্মছ মতে আপোনালোকৰ যিখিনি ইয়াতে উল্লেখ আছে সেইখিনি আপোনালোকে ইয়াতে জমা দিব লাগিব। লগতে আদাৰ ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাই ল'ব ইয়াতে কি উল্লেখ আছে। ইয়াতে ফিজিকেল ফিট, হেল্থ এইবিলাকৰ কথা উল্লেখ আছে, আপোনালোকে চাই ল'ব। লগতে যদি আপোনালোকে আগ্ৰহী হয় তাহলে আপোনালোকে 20/5/2022 আগতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মবিলাক জমা দিব লাগিব ডেপুটি কমিশনাৰ শিৱসাগৰত। আৰু এপ্লিকেশ্যন মাষ্ট বি সাবমিটেড এলং উইথ দ্য ফলোইং ডকুমেণ্টছ। আপোনালোকৰ এইখিনি ডকুমেণ্টছ আপোনালোকে লগত কাটি দিব লাগিব। পাৰ্মানেণ্ট ৰেচিডেন্সিপ সাৰ্টিফিকেট PRCখন দিলে হ'ব। কপি অফ দ্য এডুকেশ্যনেল সাৰ্টিফিকেট, আপোনালোকৰ এডুকেশ্যনেল সাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড অফ SSLC, আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট আছে সেইখন আপোনালোকৰ এজ প্ৰুফ হিচাপে দিব লাগিব, নাইবা আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন দিলেও হ'ব। বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট, আপোনালোকৰ যিখন বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট আছে সেইখন আপোনালোকে দিব লাগিব। ডকুমেণ্টছ ৰিলেটেড টু লেণ্ডেড প্ৰপাৰ্টি ইন হিজ হাৰ নেম, আৰু আপোনালোকৰ যিখন মাটিৰ খাজনা দিয়া ৰচিদ বুলিও কৈছোঁ মই, ৰচিদখন দিব লাগিব। আপোনালোকৰ কিমান মাটি আছে সেইখিনি আপোনালোকে তথ্যখিনি দিব লাগিব। লগতে দ্য এপ্লিকেশ্যন শুড ফাৰ্নিছ এন এফিডেভিট ডেট he হেজ নট মোৰ দেন 2 লিভিং চিলড্ৰেন ফ্ৰম দ্য ছিংগল অৰ মাল্টিপুল পাৰ্টনাৰ্ছ। আৰু আপোনালোকৰ ল'ৰা ছোৱালী দুটাতকৈ যে ওপৰত নহয় সেইটো আপোনালোকে লেখা দিব লাগিব। আপোনালোকে ক'ৰ পৰা এখন এফিডেভিট আনি দিব লাগিব। যদি দুটাতকৈ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালী হয় তেতিয়াহ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু আবেদন আৰম্ভ হৈছে 29 এপ্ৰিল 2022 পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 20 মে 2022লৈকে। তো ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে যোগ্য প্ৰাৰ্থীৰ ওচৰলৈ এইটো শ্বেয়াৰ কৰি দিব, তেতিয়াহে আপোনালোকৰ কাৰণে এজন ভাল মুখিয়াল আপোনালোকে পাব। তো ধন্যবাদ। আজি ভিডিঅ'টোত এইখিনি আছিলে। জয় অসম।